আমাৰ সংস্কৃতিৰ পৃথিৱীৰ ভিতৰত সৰ্বোত্তম সংস্কৃতি হৈছে ভাওনা সংস্কৃতিটো। ভাওনা অকল কাহিনীবিলাক উপস্থাপন কৰিবলৈ ভাওনাৰ সৃষ্টি নহয়, কিন্তু সেই কাহিনীৰ মাধ্যমেৰে কিছুমান মেছেজ দিব বিচাৰিছিলে। আৰু সাহিত্য সৃষ্টি নহ'লে জাতি এটা কেতিয়াও জীয়াই নাথাকে, সেই জাতিটোৰ মৰণ নিশ্চিত। কিন্তু অসমীয়া এতিয়া যিবিলাক নাট সৃষ্টি হৈ আছে এখন সাহিত্যৰ দৰে। আমাৰ ইমানখিনি ধুনীয়া সংস্কৃতি আছে, ইমানখিনি বস্তু আছে, কিন্তু সেইখিনিলৈ যদি আমি স্বাভিমান নকৰোঁ, আৰু আপুনি যি ধৰণে ক'লে যে ইংৰাজী মাধ্যমৰ বিদ্যালয়খনৰ প্ৰতিহে বেছি গুৰুত্ব, মই এইটো কথা ক'ব বিচাৰোঁ, ময়ো ভুল কৰিছিলোঁ, হয় মোৰ ভুল হৈছিল, কিন্তু মোৰ ভুলৰ পৰা মই সংশোধন কৰিছোঁ আৰু মোৰ ভুলৰ পৰা মই শাস্তি পাইছোঁ। ধীৰ স্থিৰ আজি মই অচল জানা মই জানা আপুনি মোৰ স্বামী, আপুনি মোৰ গুৰু, আপুনি মোৰ দেৱৰ দেৱতা, আৰু কি জানা পদ্মা? নমস্কাৰ, NB মিউজিক ষ্টুডিঅ'ৰ নিবেদন NB মিউজিক পডকাষ্টৰ আজিৰ অন্য এক এপিছ'ডলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ আমাৰ বাবে সৌভাগ্যৰ কথা যে আমাৰ মাজত উপস্থিত আছে যোৰহাটৰ তথা সমগ্ৰ অসমবাসীৰে পৰিচিত এক নাম, শ্ৰদ্ধাৰ দীপেন দা। আৰু দীপেন দায়ে ভাওনাৰ ক্ষেত্ৰখনত, সংস্কৃতিৰ ক্ষেত্ৰখনত যিদৰে তেওঁৰ অৱদান আগবঢ়াই আহিছে তাৰ বাবে আমি সঁচাকৈ কৃতজ্ঞ। আৰু আজি আমাৰ বাবে সৌভাগ্যৰ কথা যে দীপেন দা আহি আমাৰ ষ্টুডিঅ'ত উপস্থিত হৈছে। গতিকে দাদা নমস্কাৰ। নমস্কাৰ। আৰু আপোনাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। ময়ো NB মিউজিকৰ তোমালৈ আৰু শ্ৰদ্ধা আমাৰ মুনা গায়ন দাদালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, মোকো মাতি আনি পেলাই এই সাংস্কৃতিক কথাবিলাক আলোচনা কৰিব বিচৰাৰ কাৰণে। হয়, আৰু দাদা এটা প্ৰথম প্ৰশ্ন আপোনাৰ বাবে আছে। আচলতে আমাৰ ষ্টুডিঅ'লৈ যিসকল ব্যক্তি আহে সকলোকে আমি এটা প্ৰথম প্ৰশ্ন সোধোঁ, কিয়নো এজন মানুহৰ বাবে আত্মবিশ্লেষণটো আটাইতকৈ ডাঙৰ প্ৰয়োজনীয় বস্তু। আপুনি আপোনাক আটাইতকৈ ভালদৰে জানে, গতিকে আপোনাৰ বাবে দীপেন দত্ত কোন হয়? সেইটো এটা বহুত টান প্ৰশ্ন। তথাপিতো মই একেবাৰে সাধাৰণ মানুহ এজন, কিন্তু এটা কথা জানো, এটা কথা ভাবোঁ আৰু এটা কথাত গুৰুত্ব দিওঁ যে আনৰ সমালোচনাবিলাকে মোক যাতে তুচ্ছ কৰিব নোৱাৰে আৰু আনৰ প্ৰশংসাই যাতে মোক উচ্চ কৰিব নোৱাৰে, সেই কথাবিলাক ধ্যান দি পেলাই চলোঁ। আৰু মই নিজেও ভাবোঁ এইটো কোৱা কথা নহয়, মই একেবাৰে সাধাৰণ মানুহ এজন, মাত্ৰ যেনেকৈ ধৰণে চলিব লাগে তেনেধৰণে মাত্ৰ চলি আছোঁ আৰু। হয়, আচলতে আমি যেতিয়া কোনো সামাজিক কাম বা কোনো সাংস্কৃতিক কামত আগবাঢ়ি যাওঁ, প্ৰশংসাতকৈ আপোনাৰ বিষয়ে বেয়াকৈ কোৱা বা তেনেকুৱা বহুতখিনি প্ৰত্যাহ্বান সন্মুখীন হোৱা যায়। গতিকে সেইখিনিক অভাৰকাম কৰি কেনেকৈ অহা হয় সেইটো এটা ডাঙৰ কথা। আৰু আপুনি যিহেতু ক'লে আপোনাক কোনোবাই প্ৰশংসা কৰক বা নিন্দা কৰক, কিন্তু আপুনি সেইটোক পজিটিভলি লৈ পেলাই আগবাঢ়ি গৈছে, গতিকে সেইটো এটা ডাঙৰ কথা। আৰু দীপেন দা আৰু ভাওনা আচলতে এটা ধুনীয়া সম্পৰ্ক। আৰু এই আপুনি ভাওনাৰ যোনখন ক্ষেত্ৰ, ইয়ালৈ কেনেকৈ আহিলে, আৰম্ভণি কেনেকুৱা, অকণমান আমি জানিব বিচাৰোঁ। আৰম্ভণি মানে কি, সংস্কৃতিৰ প্ৰতি একেবাৰে সৰুৰ পৰাই টান এটা আছিলে। যেতিয়া সৰু আছিলোঁ তেতিয়া যিকোনো ঠাইত বক্তৃতা প্ৰতিযোগিতা হয়, আকস্মিক বক্তৃতা প্ৰতিযোগিতা হয় বা তৰ্ক প্ৰতিযোগিতা হয়, সেই প্ৰতিযোগিতাবিলাকত অংশগ্ৰহণ কৰাটো মোৰ এটা খুব নিচাৰ লেখি আছিলে সৰুৰ পৰাই। তাৰপিছত পঢ়া শুনা বিশেষ কৰিব নোৱাৰিলোঁ। তাৰপিছতে পঢ়া এৰাৰ পাছত তেতিয়া আৰু কম্পিটিশ্যন ভাওনাৰ মানে প্ৰসাৰটো হৈছে, যিবিলাক প্ৰতিযোগিতামূলক ভাওনা। আমাৰ দহোটীয়াতে এটা দল গঠন হৈছিলে, বৈকুণ্ঠ শিল্পী সমাজ। তাৰপিছতে গাঁৱত, তাৰ আগতে গাঁৱততো ভাও কৰোঁ, সৰু সৰু ভাও, ৰাসত ৰাস কৰোঁ, মানে বিৰাট এটা নিচা, বিৰাট মানে অন্তৰেৰে মানে অভিনয়টো ভাল পাওঁ, ভাওনাৰ অভিনয় বিশেষকৈ। সামাজিক নাটকো কৰিছোঁ ভালেমান। তাৰপিছতে এই বৈকুণ্ঠ শিল্পী সমাজ দলটি জন্ম হোৱাৰ পাছতে মোকো আমাৰ গাঁৱৰে সঞ্জীৱ বৰা মুণ্ডা তেখেতে লৈ গ'ল। তাৰপিছতে প্ৰদীপ হাজৰিকা ডাঙৰীয়া আমাৰ দহোটীয়াৰ, তেখেতৰ পৰিচালনাত আমি হৰিচন্দ্ৰ উপাখ্যান নাটভাগ প্ৰথম কৰিছিলোঁ। তাৰপিছতে তেতিয়া মানে যেতিয়া শিকাইছিলে নতুন নতুন কথা শিকিছিলোঁ, আৰু তাৰ পাছতে আগ্ৰহটো বেছি বাঢ়ি গ'ল। আৰু সেইবাৰ মই প্ৰথম প্ৰতিযোগিতা কৰিছোঁ, আমাৰ দলটিয়ে প্ৰথম প্ৰতিযোগিতা কৰিছে, মই প্ৰথমবাৰতে বেষ্ট এক্টৰ পাইছোঁ হৰিচন্দ্ৰ। তাৰপিছতে আৰু এনেকুৱা হ'ল যে ভাওনাটো বাদ দি মানে অকল ভাওনাৰ কথাই চিন্তা, আৰু ভাওনা 24 বছৰৰ পৰা একদম ওতঃপ্ৰোতভাৱে ভাওনা কৰিছোঁ। গতিকে জীৱনটো মোৰ 41 years হ'ল এতিয়ালৈকে ভাওনাতে গ'ল বুলি ক'ব পাৰি, আৰু বিশেষ একো কৰিব নোৱাৰিলোঁ, ভাওনাতে গ'ল। মানে
কিন্তু সেই কথাবোৰ মানুহে নুবুজে চবে আমি যেন এটা ত্যাগ কৰিলোঁ বা আমাৰ আগৰসকলে ত্যাগ কৰি থৈ যোৱাৰ কাৰণে আমি ভাওনাটো পালোঁ আমি ত্যাগ কৰাৰ আমাৰ দৰে মানুহে ত্যাগ কৰাৰ কাৰণে পাছলৈ এতিয়া ভাওনাটো ৰৈ আছে সেই কথাবিলাক অলপ বুজিব লাগে সেইটোত কিন্তু এটা মোৰ হেৰি আছে মানে জীৱনটো 24 বছৰৰ পৰা এতিয়া 40 বছৰলৈকে দিয়াচোন মানে আচলতে মানুহে কষ্টখিনি বুজি নাপায় যে আপুনি চবেই নাপায় আজি যোনটো পৰ্যায়ত দীপেন দত্ত আছে সেইটোৰ আঁৰত যে যথেষ্টখিনি কষ্ট সোমাই আছে আৰু আপুনি ক'লে যে 21 বছৰ বহুত এটা যথেষ্ট ডাঙৰ সময় গতিকে আজিৰ দীপেন দত্তৰ আঁৰত সেই কষ্টখিনি আছে আৰু সেইখিনি মানুহে বুজি পোৱাটো দৰকাৰ আচলতে দৰকাৰ প্ৰয়োজন আছে মই বুলিয়ে নহয় মোৰ দৰে বহুতে তেনেকৈ কষ্ট কৰিছে বা নিজৰ কিছুমান অমূল্য সময় দি দিছে হেৰাই গৈছে অমূল্য সময়বিলাক সেই কথাটো বুজি পোৱাটো উচিত আৰু আপুনি ভাওনাৰ আৰু বাহিৰেও নাটকো কৰিছিল নেকি নাটকো কৰিছোঁ এতিয়াও নিচা আছে নাটকত কিন্তু এতিয়াতো অলপ মানে পৰিয়াল হোৱাৰ পাছৰ পৰা নহয় মোৰ অলপ আগতে বেমাৰ এটা হৈছিলে তাৰ পাছৰ পৰা এতিয়া অলপ কমাই দিয়া হৈছে আৰু দাদা আমি যিহেতু জানো যে মহাপুৰুষ দুয়োজনাৰে অন্যতম অৱদান হ'ল ভাওনা আৰু ভাওনাৰ আচলতে আঁৰৰ যোনটো কথা আছিল যে যোনখিনি আগৰ মহাভাৰতৰ কথা হওক ৰামায়ণৰ কথা হওক সেই বস্তুখিনি সাধাৰণ মানুহে বুজি পোৱাকৈ যাতে সুন্দৰভাৱে উপস্থাপন হয় তাৰে এক প্ৰচেষ্টা আছিলে ভাওনা আৰু দুয়োজনা গুৰুৱে প্ৰথমে অংকীয়া ব্ৰজাৱলী ভাষাত ভাওনাৰ উপস্থাপন কৰিছিলে আৰু মানুহৰ মাজলৈ লৈ আহিছিলে কিন্তু আজিকালি আমি দেখোঁ যে এই ভাওনা সময়ৰ ফলশ্ৰুতিত মাতৃভাষাত বিভিন্ন স্থানত কৰা হয় বিশেষকৈ আজিকালি আমাৰ স্থানত এই মাতৃভাষা ভাওনাৰে চৰ্চা বেছি হয় গতিকে এই ব্ৰজাৱলীৰ পৰা মাতৃভাষাৰ ভাওনালৈ এই বস্তুটো পৰিৱৰ্তনটো কেনেকৈ আহিলে অকণমান যদি আপুনি আমাক কয় বৰ ধুনীয়া কথা এটা সুধিছা মই যিমান পাৰোঁ চেষ্টা কৰিম উত্তৰটো দিবলৈ যে প্ৰথম কথা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা এনেকুৱা এজন গুৰু যি মানে আমাৰ সংস্কৃতিৰ পৃথিৱীৰ ভিতৰত সৰ্বোত্তম সংস্কৃতি হৈছে ভাওনা সংস্কৃতিটো ভাওনা অকল কাহিনীবিলাক উপস্থাপন কৰিবলৈ ভাওনাৰ সৃষ্টি নহয় কিন্তু সেই কাহিনীৰ মাধ্যমেৰে কিছুমান মেছেজ দিব বিচাৰিছিলে যেনে তোমাৰ অধৰ্মৰ বিৰুদ্ধে ধৰ্মৰ জয় হিংসাৰ বিৰুদ্ধে অহিংসাৰ সদায় জয় দুষ্কৃতিৰ বিৰুদ্ধে সংস্কৃতিৰ জয় অসত্যৰ বিৰুদ্ধে সত্যৰ জয় প্ৰতিটো কাহিনীৰ পৰাই এই মেছেজবিলাক দিব বিচাৰিছিলে আজি ছখন নাট ৰচনা কৰিছিলে পত্নীপ্ৰসাদ কালিয়ত দমন কেলিগোপাল ৰাম বিজয় পাৰিজাতন ৰুক্মিণীহৰণ গোটেইকেইখন নাটৰ যোগেদি এই ব্ৰজৰ ভাষাটোৱে যিটো ব্ৰজাৱলী ভাষা তাৰ মাধ্যমেৰে কিন্তু দুষ্কৃতিৰ বিৰুদ্ধে এই মেছেজটোহে দিব বিচাৰিছিলে মানে বেয়াৰ বিৰুদ্ধে ভালৰ জয়টো তেনেধৰণে তেওঁ সমাজখন সংস্কাৰ কৰিব বিচাৰিছিলে কালক্ৰমত এই অংকীয়া ভাওনা আগতে এটা পৰম্পৰা আছিলে সত্ৰবিলাকৰ যে সত্ৰাধিকাৰ হৈ পেলাই দুখন নাট ৰচনা কৰিব লাগে সত্ৰাধিকাৰসকলে দুখন নাট ৰচনা কৰিব লাগে সেইটো তেওঁলোকৰ মানে বাধ্যতামূলকৰ দৰে আছিলে হেনো দেই তাৰপিছতে কালক্ৰমত সেই ব্ৰজাৱলী ভাষাটো এলাগী হ'বলৈ ধৰিলে অলপ সেই সত্ৰাধিকাৰসকলৰ পৰাই তাৰপিছত ফৌজীয়া ভাওনা কিছুমান সৃষ্টি হৈছিলে ফৌজীয়া ভাওনাবিলাক আকৌ তোমাৰ হিন্দী অসমীয়া বাংলা চব মিক্স হৈ যায় আৰু বাংলা ভাষাটো কি হ'ল তেতিয়া সেই সময়ত বাংলা ভাষাটো বিৰাট এটা আধিপত্য পাইছিলে গতিকে বাংলা ভাষাটো মষিমূৰ কৰাৰ উদ্দেশ্যে আমাৰ এই মাতৃভাষাৰ ভাওনা প্ৰথম সৃষ্টি হৈছিলে আৰু ভাওনাটোৰ উদ্দেশ্য লক্ষ্য একেটাই আৰু মাতৃভাষা ভাওনাৰ এতিয়া যিটো ধৰণে প্ৰসাৰ হৈছে অংকীয়া ভাওনাও প্ৰসাৰ হওক তাত দ্বিমত নাই মাতৃভাষাৰ ভাওনাও হওক তাৰমানে কিছুমান বহুত ইতিবাচক কথা আছে আজি চাবা আজি আমাৰ সত্ৰাধিকাৰসকলে কিছুমান নাট ৰচনা কৰিছে বা বিভিন্নজনে এতিয়া সেই নাট ৰচনা কৰিছে মই সদায় এটা কথা কওঁ যে আমাৰ এতিয়া বেছিভাগ ল'ৰা ছোৱালী ইংৰাজী মাধ্যমত পঢ়িবলৈ যায় অসমীয়াৰ ভাষাটোৰ প্ৰতি একেবাৰে গুৰুত্ব নাই এতিয়া তোমাৰ চোৱা অসমীয়া সাহিত্য সৃষ্টি নোহোৱা হৈ গ'ল অসমীয়া সাহিত্যৰ সৃষ্টিয়ে নাই এতিয়া আগতে যিখিনি আছিলে আৰু সাহিত্য সৃষ্টি নহ'লে জাতি এটা কেতিয়াও জীয়াই নাথাকে সেই জাতিটো মৰণ নিশ্চিত কিন্তু অসমীয়া এতিয়া যিবিলাক নাট সৃষ্টি হৈ আছে এখন সাহিত্যৰ দৰে গতিকে যেতিয়া ভাওনা এতিয়া প্ৰসাৰটো ইমান ব্যাপকভাৱে হৈছে যেতিয়া ভাওনাৰ ক্ষেত্ৰত ইংৰাজী মাধ্যমৰ ল'ৰা ছোৱালীটোও যদি ভাওনা কৰিবলৈ আহে সি অসমীয়া শিকিবই লাগিব অসমীয়া পঢ়িবই লাগিব
গতিকে সি অসমীয়া জানিবই লাগিব তেনেধৰণে কিন্তু আমাৰ অসমীয়া ভাষাটো জীয়াই থকাত মাতৃভাষা ভাওনাই এই নাটসমূহে এটা মানে উল্লেখনীয় অৱদান আগবঢ়াইছে আৰু আগবঢ়াই থাকিব মানে কথা কওঁ সাহিত্যৰ কথা ওলালত সাহিত্যটো এখন নাট আছে আমাৰ আউনীআটী সত্ৰৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰভুজনা তেখেতে ৰচনা কৰা উত্তংগমুনিৰ গুৰু দক্ষিণা তাত সাহিত্য মানে ইমান ধুনীয়া উত্তংগমুনিয়ে যায় এখন ৰাজ্যৰ পৰা গুৰু দক্ষিণা দিবৰ কাৰণে সেই ৰাজ্যখনত তে থাকে এযোৰ কুণ্ডল সেই কুণ্ডলযোৰ আনি দিবলৈ কৈ গুৰু দক্ষিণা দিবলৈ তেতিয়া ৰাণীগৰাকী তেতিয়া ৰজাজন নাছিলে ৰজাজন সাপৰ ফলত তেওঁৰ ৰাক্ষস হৈ আছিলে ৰাণীগৰাকীয়ে সোধে যে আপুনি অহাৰ কাৰণ কি সাহিত্যৰ সৃষ্টিটো চাবা কথা কৈছোঁ মই তেতিয়া উত্তংগমুনিয়ে কয় গুৰুৰ চৰণত অৰ্পণ কৰি দেহ প্ৰাণ মন দিবানিশি কৰি ধ্যান নিতে গুৰুৰ চৰণত অৰ্পিছোঁ সমস্ত জীৱন গুৰুৰ কাৰ্যত বৌদ্ধিকতা চানি জীৱন বৃত্তক ঢালি পৰিতৃপ্তিৰ অমৃতময় স্বাদ বিলাই যিজন গুৰুৱে নিৰ্মাণ কৰিলে জীৱনৰ মধুময় সৌধ সেইজন গুৰুৰ চৰণত দক্ষিণা দিয়াৰ সংকল্প লৈ উপস্থিত হৈছোঁহি মই আপোনাৰ ৰাজ্যত কি ধুনীয়া মানে এইবিলাক এটা এটা সৃষ্টি এইবিলাক আমাৰ ভৱিষ্যতে এই নাটসমূহে আমাক এটা বিৰাট মানে অৱদান আগবঢ়াব আমাৰ ভাষাটোৰ প্ৰতি আমাৰ সংস্কৃতিটোৰ প্ৰতিতো নহয় ভাষাটোৰ প্ৰতি সংস্কৃতিৰ প্ৰতি অৱদান নিশ্চয় আছে আৰু আচলতে এই বস্তুখিনি লৈ আমি স্বাভিমান কৰিব লাগে স্বাভিমানী সেইটো আমাৰ ইমানখিনি ধুনীয়া সংস্কৃতি আছে ইমানখিনি বস্তু আছে কিন্তু সেইখিনি লৈ যদি আমি স্বাভিমান নকৰোঁ আৰু আপুনি যি ধৰণে ক'লে যে ইংৰাজী মাধ্যমৰ বিদ্যালয়খনৰ প্ৰতিহে বেছি গুৰুত্ব মই মাধ্যমলৈ কোনো কথা নকওঁ আজি ইংৰাজী মাধ্যমত পঢ়া এজন ছাত্ৰই বা এগৰাকী ছাত্ৰীও যদি সংস্কৃতিটোৰ প্ৰতি সিমানেই স্বাভিমানী হয় তেতিয়াহ'লে সেই মাধ্যমটো কোনো ইয়াত বেৰিয়াৰ হ'ব নোৱাৰে কিন্তু মানুহৰ এনেকুৱা হৈ গৈছে আমাৰ সংস্কৃতিবোৰ লাহে লাহে এৰি দিবলৈ লৈছে কিছুমান মই এতিয়া ধৰা কৰ্মশালাবিলাকলৈ গৈছোঁ চাইছোঁ ইংৰাজী মাধ্যমৰ বেছি ল'ৰা ছোৱালী থাকে আজিকালি বেছি ইংৰাজী মাধ্যমত যেন জড়িত হৈছে অসমীয়া ভাষাটোৰ প্ৰতি গুৰুত্ব থাকিব সেইটোহে ডাঙৰ কথা শিকিবই লাগিব সেই কথাটো কৈছোঁ মই এইটো এটা ইতিবাচক কথা হয় দীপেন দা আমি দেখোঁ বা দেখি আহিছোঁ যে ভাওনাৰ যোনটো সংস্কৃতি বা যি ধৰণে বজোৱা হয় যি ধৰণে চাল চলন হয় সেই বস্তুখিনি আচলতে অলপমান পৰিৱৰ্তন আহিছে আজি যদি আমি আমাৰ ককা দেউতাৰ দিনৰ ভাওনা এখন চাওঁ আৰু আজিৰ এখন ভাওনা চাওঁ তাত কিছুমান পৰিৱৰ্তন দেখা পোৱা যায় আচলতে মই প্ৰত্যেকটো শব্দ কি ধৰণে উপস্থাপন কৰিব লাগে মোৰ হয়তো ভুল হ'ব পাৰে কোৱা কিন্তু দেখোঁ যে তেতিয়া যোনখন প্ৰৱেশ কৰিছিলে তাৰ বাজনাখন বেলেগ হয় আৰু আজিকালি যি ধৰণে প্ৰৱেশ কৰে তাৰ বাজনাখন বেলেগ হয় গতিকে এই যোনটো পৰিৱৰ্তন আহিছে সেই সম্পৰ্কে আপোনাৰ অভিমতটো জানিব বিচাৰোঁ পৰিৱৰ্তনটো মানে কি পৰিৱৰ্তনটো নহয় একচুৱেলি ৰূপান্তৰ লাগে পৰিৱৰ্তনটোতো কৰিব নোৱাৰি হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বস্তুটোৰ সৃষ্টিটো কেনেকৈ পৰিৱৰ্তন হ'ব কিন্তু ৰূপান্তৰ হ'ব মানে মানুহৰ ৰুচিৰ ওপৰত কিছুমান কথা আছে আজি ধৰি লোৱা হওক আৰু মাজতে কিছুমান কথা ওলাইছে কৈ যাওঁ দেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা ইমানে মানে দৰ্শনটো এনেকুৱা আছিলে চাবা আজি আমাৰ ভাৱৰীয়া প্ৰৱেশ কৰি পেলাই আমাৰ অগ্নিগড় থাকে অগ্নিগড়ত 9 গছ চাকি থাকে ডলা চাকি থাকে মধুনা চাকি থাকে বাদুলি চাকি থাকে ডলাত চাকি জ্বলায় মধুনাত চাকি জ্বলায় কলৰ আৰু বাদুলি চাকি ওলমাই পেলাই সেইবিলাক এই চাকিবিলাকৰ বন্তি সৃষ্টি কৰিছিলে তোমাৰ পোহৰৰ উদ্দেশ্যে বন্তিবিলাকতো পোহৰৰ কাৰণে বিজুলীৰ ব্যৱস্থা নাছিলে কিন্তু তাত আধ্যাত্মিকতা সোমাই দিছিলে 9 গছ এতিয়া অগ্নিগড়ৰ বন্তি 9 গছ তাত শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন স্মৰণ দাস্য সখিত্ব আত্মনিবেদন আৰু পদসেৱন 9বিধ ভক্তি তাত প্ৰতীক সেই অগ্নিগড়ৰ চাকি নভাগৰ কথা কিন্তু বিজুলী যেতিয়া নাছিলে পোহৰৰ কাৰণেহে কিন্তু ব্যৱস্থা কৰিছিলে কিন্তু তাত আধ্যাত্মিকতা সোমোৱাই দিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দৰ্শন এনেকুৱা আৰু তেওঁ এতিয়া তীৰ্থ ভ্ৰমণত গৈছে ক'ৰবাত তীৰ্থভ্ৰমণ আমাৰ এতিয়া মানুহ কেলৈ যায় পাপ অলপ কৰিলোঁ কৰি পেলাই আমি তীৰ্থলৈ গ'লোঁ অলপ পুণ্য অৰ্জন কৰি আহোঁ কিন্তু তেওঁ সেইটো নহয় তেওঁ তীৰ্থলৈ গৈছে তাৰ যিবিলাক সমল সেই সমলবিলাক গোটাই লৈ আনি পেলাই আমাৰ অসমীয়া সমাজখনক দি থৈ গ'ল তেওঁৰ উদ্দেশ্য আছিলে যোৱাৰ তীৰ্থলৈ সেইটোহে তাৰপাছতে এতিয়া তুমি প্ৰশ্নটো হৈছে কথাটো সুধিছা যে পৰিৱৰ্তনটো একচুৱেলি পৰিৱৰ্তন হৈ ৰূপান্তৰ হৈছে এতিয়া কিছুমান তোমাৰ ব্যাকৰণিক হৈছে ভাওনাৰ এতিয়া আমাৰ যিবিলাক গীত মাত সেইবিলাক সকলো ৰাগত মানে ৰাগত বন্ধা আছে যেতিয়া আমি ৰাগতে গাব লাগিব আগত কিন্তু সেই ৰাগবিলাক অলপ ইফাল সিফাল আছিলে নেকি দেই আছিলে চাগে কিন্তু আগৰ ভাওনাও ভাল আছিলে আগৰো আমাৰ ককা দেউতাসকলে ভাওনা কৰে তেখেতসকলেও ধুনীয়া কিন্তু অলপ ৰূপান্তৰটো কেনেকৈ হৈছে আগতে ধৰা বচনবিলাক অলপ এনেকুৱা আছিলে
শুনা হেৰা বীৰ মহাকাল আৰু বীৰ ভাতৃ মোৰ হিৰণৈক্য স্বৰ্গৰ দেৱতা আৰু মৰ্ত্যৰ ক্ষত্ৰিয় সমাজে মদগৰ্বে গৰ্বিত হৈ দানৱক এতিয়াও কৰে উপহাস এনেকুৱা এটা সুৰ আছিলে। সুৰ আছিলে এতিয়া সেই সুৰটো এতিয়া যদি কয় এতিয়া যদি সেই সুৰটো প্ৰয়োগ কৰা হয় এতিয়া কিন্তু সেইটো দৰ্শকে ভাল নাপাব গতিকে অলপ সেইটো কাৰণে ৰূপান্তৰটো হ'ব হয়। তেনেকৈ প্ৰতিটো ক্ষেত্ৰত ৰূপান্তৰটো সেইটো কাৰণে প্ৰয়োজন কিন্তু এইটো নহয় খোলৰ বদলি তোমাৰ বেলেগ এটা ইনষ্ট্ৰুমেণ্ট সেইখিনিতো নাই কৰা, সেইখিনি নাই কৰা। সেইটো যদি তাত প্ৰয়োগ কৰে আজিকালি কিন্তু ক'ৰবাত প্ৰয়োগ কৰিছে এইটো কিন্তু বৰ অশনি সংকেত হয়। এই হাৰমনিয়াম প্ৰয়োগ কৰিছে অ', ক'ৰবাত তোমাৰ এইখন কি বুলি কয় কীবৰ্ডখন বজাইছে। এইটো কিন্তু একদম অশনি সংকেত এইটো হ'বলৈ দিব নালাগে হয়। তেওঁ যিবিলাক দি থৈ গ'ল আমাৰ তাল খোল সেইবিলাক প্ৰয়োগ কৰি পেলাই মানে ৰূপান্তৰ হ'ব লাগে কিন্তু বিকৃত হ'ব নালাগে। বিকৃত হ'ব নালাগে পৰিৱৰ্তনটোতো কোনেও কৰিব নোৱাৰে কোনে পৰিৱৰ্তন কৰিব ভাওনাৰ পৰিৱৰ্তন কৰিব নোৱাৰে ৰূপান্তৰটো হ'ব লাগে আৰু নহয় আপুনি এতিয়া যোনটো কথা ক'লে আচলতে এনেকুৱা হয় ৰূপান্তৰটো হৈছে এইটো কাৰণে আচলতে শ্ৰোতা বা দৰ্শকসকল সলনি হৈছে ৰুচি অনুযায়ী সেই সময়ৰ ব্যক্তিসকলৰ ৰুচি বেলেগ আছিলে আজিৰ প্ৰজন্মৰ ৰুচি বেলেগ গতিকে ৰুচিবোধৰ ওপৰত ভিত্তি কৰি পেলাই অকণমান ৰূপান্তৰ কিন্তু হৈছে। আধ্যাত্মিকতা এতিয়া সাহিত্যৰ নৱৰস আমাৰ ইয়াত কিন্তু 10টা ৰস মানে ভাওনাত প্ৰধান ভক্তি ৰসটো সেইটো সন্নিৱিষ্ট কৰি থৈ গৈছে হয়। কিন্তু যিমানে যেনেকুৱা ৰুচি যেনেকুৱা নহওক ভক্তিটো কিন্তু প্ৰধান মানে মূল উদ্দেশ্য আৰু ভাওনাৰ মূল লক্ষ্য আৰু উদ্দেশ্যৰ পৰা আমি ফালৰি কাটি গ'লে নহ'ব আগতে ভাওনা কৰিছিলে এদিন ব্ৰতত থাকে দিনত ৰাতিটো ব্ৰতত থাকে তেনেধৰণে ভাওনা কৰে এতিয়া আমাৰ ভাওনাটো অলপ বেছি বহুলভাৱে হৈছে আজিকালি সেৱকীসকলে ভাওনা আগবঢ়ায় বা ভাওনা হৈ থাকে প্ৰতিদিনে ভাওনা অলপ অসুবিধা হয় ব্ৰতত থাকিবলৈ মই এইটো কথা কোৱা নাই কিন্তু তেওঁৰ যি মূল লক্ষ্য আৰু উদ্দেশ্য আছিল তাৰ পৰা যাতে আমি ফালৰি কাটি নহওঁ মানে আমি যাতে বেছি প্ৰতিযোগীমুখী নহওঁ এতিয়া কিন্তু বহুত প্ৰতিযোগীমুখী বেছি হৈ গৈছে তুমি আজি ফেচবুকটো চাবলৈ দিগদাৰ হৈ যায় এই ভাওনাৰ মানে বিতৰ্ক হয় বিশেষকৈ মাতৃভাষাৰ ভাওনা ইমানেই বিতৰ্ক আমি কৰোঁতে ইমান বিতৰ্ক নাছিলে নহয় নাছিলে এতিয়া মানে সাংঘাতিক বিতৰ্ক এইটো এটা বৰ বেয়া কথা হৈছে মানে আপুনি প্ৰতিযোগিতাটো ভাল নহয় বুলি কৈছে নেকি নাই প্ৰতিযোগিতাটো মই ভাল নহয় বুলি কোৱা নাই প্ৰতিযোগিতাই ভাওনাৰ প্ৰচাৰ কৰিছে প্ৰসাৰ কৰিছে কিন্তু বৰ্তমান বেছিভাগৰে যিটো মানসিকতা প্ৰতিযোগীমুখী যিটো মানসিকতা হৈছে সেইটো কিন্তু বেয়া হৈছে কাৰণ মহাপুৰুষজনাৰ এই সৃষ্টিটোৱে মানুহক এক কৰিবলৈহে সৃষ্টি কৰিছিলে এই বিভেদৰ কাৰণে নহয় প্ৰতিযোগিতাই কি কৰিছে বৰ্তমান সময়ত বিভেদ সৃষ্টি কৰিছে আগতে আমি যেতিয়া মই যদি ক'ৰবাত পুৰস্কাৰ পাওঁ মোৰ লগৰজনে মোক ইমান বেয়া নাপায় বা তেখেতে পুৰস্কাৰ পালে মই বেয়া নাপাওঁ কিন্তু এতিয়া এনেকুৱা হ'ল আমুকে কিয় পুৰস্কাৰ পাব এই তেনেকুৱা কিন্তু প্ৰতিযোগিতাটো মেইন লক্ষ্য উদ্দেশ্য বোলে প্ৰচাৰ আৰু প্ৰসাৰ কৰা তাত ব্যক্তিকেন্দ্ৰিক হ'ব নালাগে কিন্তু এতিয়া মই কিয় নাপালোঁ মই তাতকৈ শ্ৰেষ্ঠ আৰু তেনেকুৱা আৰু কিছুমান এতিয়া ভাৱৰীয়া ল'ৰা দেখিছোঁ চিনেমা ভাৱৰীয়া কিছুমান ল'ৰাই দেখোঁ আমাৰ আগত বিশেষকৈ বৰকৈ চবে সকলোৱে নকৰে কিন্তু দেখোঁ এটা বেলেগ এটিটিউডত থাকে মানে এইবোৰ একদম অপ্ৰিয় সত্য কথা আৰু এইটো ওলাইছে কাৰণে কৈছোঁ এটিটিউড মানে তেওঁ এজন ডাঙৰ ভাৱৰীয়া তেনেকুৱা এটা যেন মানে হেৰি দি থাকে সেই বস্তুবিলাক হ'ব নালাগে সেই ভক্তিভাৱটো থাকিব লাগে মেইন আমি চিন্তা কৰিব লাগিব লক্ষ্য কি আছিল উদ্দেশ্য কি আছিল আৰু কোনোবাই ক'ব পাৰে যে আপোনালোকে ভাওনা কৰিলে আপুনিনো কি কৰিলে মই এইটো কথা ক'ব বিচাৰোঁ ময়ো ভুল কৰিছিলোঁ হয় মোৰ ভুল হৈছিল কিন্তু মোৰ ভুলৰ পৰা মই সংশোধন কৰিছোঁ আৰু মোৰ ভুলৰ পৰা মই শাস্তি পাইছোঁ মই যিটো শাস্তি পাইছোঁ মই নিজৰ মনৰ ধাৰণা মোৰ যিটো শাস্তি পাইছোঁ মই চোৱা আজি এটা অপাৰেশ্যন কৰিবলগীয়া হৈছে হয়তো মই সেই ভুল কৰাৰ কাৰণে মোৰ আজি এনেকুৱা এটা বেমাৰ হয়তো হ'ব এনেকুৱা এটা বেমাৰ হ'ল গতিকে মোৰ দৰে যাতে তোমালোকৰ নহওক সেইটো সেই ভুলৰ ফলত যাতে আকৌ মোৰ দৰে তোমালোকৰ অৱস্থা নহওক মই সেই কথাটোৰ কাৰণে ক'ব বিচাৰোঁ গতিকে ভুলটো নহয় সদায় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ লক্ষ্য আৰু উদ্দেশ্যক আগত ৰাখি পেলাইহে আমি ভাওনা কৰিবলৈ যাব লাগে ইয়াত ভাওনাৰ বিভেদৰ স্থান নাই নহয় ইয়াত সাম্যবাদৰ ধাৰণা আছে সাম্যবাদী যিটো এটা ধাৰণা ক'তোৱে নাই আজি তুমি থিয়েটাৰ এখন চাবলৈ যাবা কিবা এখন চাবলৈ যাবা আজি ছিজন পেটাৰ্ণ তেনেকৈ টিকট থাকিব কিন্তু ইয়াততো সেইটো নাই ইয়াত ধনীজনো প্ৰথম শাৰীত বহিব পাৰিব দুখীয়াজনো প্ৰথম শাৰীত বহিব পাৰিব শিক্ষিতজনো পাৰিব আৰু অশিক্ষিতজনো তাত সন্মুখত বহিব পাৰিব মানে সাম্যবাদী যিটো ধাৰণা জাতিভেদৰ যিটো ধাৰণা সেইটো নুই কৰি থৈ গৈছে গতিকে সেই লক্ষ্য উদ্দেশ্যবিলাক আমি আগত ৰাখিব লাগিব কেৱল এটা ভাও ভালকৈ কৰিব জানিলে তেওঁ অভিনেতা হৈ নাযায় তেওঁ ভালকৈ খোলটো বজাব মই সদায় খোলটো বজাব জানিলে তেওঁ বায়ন নহয় প্ৰকৃত শিল্পী হ'বলৈ হ'লে মূল লক্ষ্য উদ্দেশ্যৰ পৰা বিচলিত নহ'ব লাগিব আৰু দাদা আমি গম পাইছিলোঁ যে আপুনি
বেংগলোৰত এবাৰ ৰাস কৰিবৰ কাৰণে গৈছিলে গতিকে সেই যাত্ৰাটো কেনেকুৱা আচলতে চিন্তাটো কাৰ আছিলে কেনেকৈ হৈছিলে আৰু তাত আপুনি সঁহাৰি কেনেকুৱা পাইছিলে সেই বস্তুখিনি অকণমান জনাব নেকি তাত ৰাস কৰিবলৈ যোৱাটো এটা কাহিনী আছে মানে মোৰ যেতিয়া সেই কৈছোঁ বেমাৰটো হৈছিলে হয় তেতিয়া মই বেংগলোৰলৈ গৈছিলোঁ তাৰ আমাৰ যোৰহাটৰে এজন পৰেশ বৰা বুলি আছে তেওঁ বৰ্চনছ ফেচিলিটি চলিউশ্যনৰ তেওঁৰ MD মেনেজিং ডাইৰেক্টৰ হয় আমাৰ যোৰহাটৰ ল'ৰা তাত হয়। গৈ পেলাই এতিয়া তেনে MD হৈ আছে মই ইয়াত মাত্ৰ এদিন তেওঁক লগ পাইছিলোঁ মই ভাও এটা কৰিবলৈ গৈছিলোঁ কৰ্ণ ভাও কৰিছিলোঁগৈ তাৰপিছত বেংগলোৰ যাওঁতে মোৰ তেওঁলৈ মনত পৰি পেলাই মই ফোন কৰিছোঁ বেলেগ এজনৰ পৰা নাম্বাৰ লৈ পেলাই কৰি পেলাই মানে সেই মোৰ বেমাৰত তেওঁ আৰু প্ৰণৱ বুলি এটা ল'ৰা তেওঁৰ লগৰে পৰেশ বৰাৰ লগৰে হয় তেওঁলোক নোহোৱাহেঁতেন মানে বিৰাট অসুবিধা হ'লহেঁতেন হয়তো মানে মোৰ ট্ৰিটমেণ্টটো তেনেকৈ নহ'লহেঁতেন বুজিছোঁ তেওঁলোকে গোটেই মানে সেইটো আছিলে ৰাসৰ ছিজন আছিলে তেতিয়াই ৰাসৰ মানে মোৰ অপাৰেশ্যনৰ কেইদিনমানৰ পিছতে 4 দিনমানৰ পাছতে তাত ৰাসৰ নাট খুলিছে বেংগলোৰত এভাগ নামঘৰ আছে মানে অসমীয়া মানুহৰ অসমীয়া সমাজে নামঘৰটো অসমীয়া সমাজে স্থাপন কৰিছে নামঘৰ আছে তাতে ৰাসৰ নাট খুলিছে আৰু ৰাসৰ নাট খোলাতহে ময়ে গৈছোঁ গৈ পেলাই অডিশ্যনৰ ছিষ্টেম হৈছে আৰু তাততো ইমান ভাওনাটো আমাৰ ইয়াৰ গোটেই কৰি নাথাকে ন মানুহখিনিয়ে অলপ এৰা ধৰা মাজেহে তথাপিতো তাত এতিয়া হৈ আছে দেই কমেও 4-5খন ভাওনা হ'ল তাৰপিছতে এই মই পিছত আমাৰ গৈছিলে আমাৰ অৰুণ হাজৰিকা ডাঙৰীয়া তাৰপিছতে নিষিতা গোস্বামী গৈছিলে তাৰপিছতে গৈছিলে আৰু তন্ভী গৈছিলে দৈৱকী গৈছিলে মই গৈছিলোঁ বসুদেৱ গৈছিলোঁ পৰেশ বৰা কংস আৰু বিৰাট এটা ব্যয়বহুল অনুষ্ঠান ব্যয়বহুলেই নহয় তাততো ব্যয়বহুল হ'বই অনুষ্ঠানটো আৰু অসমীয়া মানুহখিনি তাতো মানে ইমান দূৰত থাকিও অসমীয়া সংস্কৃতিটোৰ প্ৰতি মানে গুৰু সংস্কৃতিৰো ইমান খামুচি ধৰি আছে দেখিলে মনটো ভাল লাগি যায় বিৰাট ভক্তিপৰায়ণ এতিয়া তাত দেওবাৰে প্ৰতি দেওবাৰে নাম হয় আৰু অসমীয়া সমাজখন বিৰাট সুন্দৰ আৰু ইমান দূৰত তেনেধৰণে চেৰিটি শ্ব' কৰি পেলাই বেংগলোৰত ৰাস পতাটো ইমান সাধাৰণ কথা নহয় তাৰ নেতৃত্বটো লৈছে কিন্তু পৰেশ বৰা আৰু এটা কথা মই এই তোমালোকৰ NB মিউজিকৰ ষ্টুডিঅ'ৰ মই কথা এটা ক'ব বিচাৰিছোঁ অহা 30 আগষ্টত পৰেশ বৰাৰ প্ৰযোজনাৰে চিলনী চুৰ বুলি এখন চিনেমা আহি আছে অহা 30 আগষ্টত মুক্তি পাব গতিকে মই অসমবাসী সমূহকে অনুৰোধ কৰিছোঁ যাতে চিনেমাখন আদৰি লয় নিশ্চয় দাদা আমি ভাওনাৰ সম্পৰ্কে বিভিন্ন কথা পাতিছোঁ আৰু বৰ্তমান দেখা যায় যে যুৱ প্ৰজন্মই আচলতে ভাওনাক আদৰিও লৈছে বহুতে বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে কিন্তু এটা কথা মই আপোনাক সুধিব বিচাৰিছোঁ কিয়নো আপুনি এই ক্ষেত্ৰখনত বহু বছৰ ধৰি কাম কৰিছে গতিকে এজন ভাৱৰীয়াই এটা চৰিত্ৰত যেতিয়া অভিনয় কৰে তেওঁ মনত ৰাখিবলগীয়া কথা কোনকেইটা বা কি কনচেপ্টছ বুলি থাকে যেনেকৈ যে এইকেইটা বস্তু মনত ৰাখিব লাগিব গতিকে কি বস্তুৰ ওপৰত গুৰুত্ব দিবলগীয়া হয় প্ৰথম কথা আধ্যাত্মিকতা প্ৰধান মানে সেই 9বিধ ৰসৰ ভিতৰত ভক্তিৰসটো 10বিধ ৰসৰ ভিতৰত ভক্তিৰসটো ভাওনাত প্ৰথম আধ্যাত্মিক হ'ব লাগিব তাৰপিছত আমাৰ অকল ভাওনা বুলিয়ে নহয় ভাওনাত যিখিনি কৰিব লাগে আমাৰ দৈনন্দিন জীৱনত মানুহে সেইবিলাক কাম কৰিব লাগে তাৰো মানে ভাওনাৰ পৰা আমি সেইবিলাক পাব পাৰোঁ এতিয়া মই অকণমান কথাটো অকণমান বহলকৈ ক'ব বিচাৰিছোঁ দেই আজি মানুহৰ প্ৰতিটো কাম কৰাৰ ক্ষেত্ৰত কি লাগে মানুহৰ একাত্ম হ'ব পাৰিব লাগিব ঠিক তেনেধৰণে অভিনয় এটা কৰাৰ আগতো মানুহ একাত্ম হ'ব পাৰিব লাগিব সেইটো কাৰণে মানুহে ধ্যান কৰিব লাগে মই বিশেষকৈ সৰু আমাৰ যিবিলাক নৱপ্ৰজন্ম তেওঁলোকক উদ্দেশ্যি কথাবিলাক কৈছোঁ ধ্যান কৰিব লাগে সদায় 10 মিনিট ধ্যান কৰিব লাগে মনটো একাত্ম হয় পঢ়া শুনাৰ ক্ষেত্ৰতে হওক খেলা ধূলাৰ ক্ষেত্ৰতে হওক অভিনয়ৰ ক্ষেত্ৰতে হওক বিভিন্ন বিষয়ত মানে সেইটো কাৰণে ধ্যানটো অতি প্ৰয়োজন আৰু সেই ধ্যানে আধ্যাত্মিকতা ভাৱটো মনলৈ আনে আধ্যাত্মিক যিটো ভাৱ সেই ধ্যানৰ দ্বাৰা আহে আৰু ধ্যান কৰিলে ওম হৈছে ব্ৰহ্মনাদ ওম উচ্চাৰণ কৰিব লাগে কণ্ঠৰ কাৰণে কিন্তু ওম উচ্চাৰণটো ওম হৈছে ব্ৰহ্মনাদ তাত নিগেটিভ এনাৰ্জি কেতিয়াও আহিবলৈ নিদিয়ে ওম উচ্চাৰণ কৰিলে ভালদৰে সেই আধ্যাত্মিকতাটো লাগে সেইটো কাৰণে মই কৈছোঁ যে একাত্ম হ'বলৈ ধ্যান কৰিব লাগে আৰু সেইটো প্ৰতিদিন অভ্যাস কৰিলে নিজৰ কাৰণে ভাল প্ৰতি ক্ষেত্ৰত গোটেই জীৱনত এতিয়া শংকৰদেৱে কি উলিয়ালে মাটি আখৰা উলিয়াই থৈ গ'ল আমি ব্যায়াম কৰিব লাগে ব্যায়াম কৰিলে শৰীৰটো নিৰোগী হৈ থাকিব ভৰিৰ পৰা মূৰলৈকে শৰীৰটো নিৰোগী হৈ থাকিব গতিকে আমি সেই মাটি আখৰা হৈছে এটা ব্যায়াম মাটি আখৰা কৰিব লাগে নহবা আসন
বিশেষকৈ মাটি মাটি আকৰাটো কৰিব লাগে তেতিয়া মানে এজন অভিনেতাই নিজৰ শৰীৰটোৰ কাৰণে শৰীৰটো নিৰোগী হৈ থাকিব লাগিব আৰু অকল ভাওনা বুলি নহয় প্ৰতি ক্ষেত্ৰতে হয় মানে এইটো সাধাৰণ জীৱনৰ ক্ষেত্ৰত মানে ৰিলেশ্যন আছে ভাওনাৰ লগত আমাৰ জীৱনটো আমি কেনেধৰণে দিনটো পাৰ কৰিব লাগে ৰিলেশ্যন আছে সেই তোমাৰ কণ্ঠৰ কাৰণে কি কৰিব লাগে কণ্ঠৰ কাৰণে অনুচ্চাৰণ কৰিব লাগে শব্দৰ স্পষ্টতাৰ কাৰণে কিছুমান ব্যায়াম কৰিব লাগে তাৰপিছতে তোমাৰ অভিনয় আজি ব্যায়ামখিনি কেলে অভিনয় তোমাৰ 4 প্ৰকাৰৰ অভিনয় আংগিক বাচিক সাত্বিক আৰু আহাৰ্য আংগিক অভিনয়টো তোমাৰ 3 প্ৰকাৰ মুখজ শৰীৰজ আৰু চেষ্টাকৃত এতিয়া সেই আংগিক অভিনয় কৰিবলৈ হ'লে আমাৰ শৰীৰটো ভাল হ'ব লাগিব বিভিন্ন অংগ সঞ্চালন কৰিবলৈ হ'লে শৰীৰটো ভাল হ'ব লাগিব আমাৰ তাৰ কাৰণে আমি কি ব্যায়াম কৰিবই লাগিব কথাটো সেইটো কাৰণে সেইটোৱে সাত্বিক অভিনয় যিবিলাক আছে সাত্বিক অভিনয়ৰ তেনেকৈ 8টা প্ৰকাৰ আছে সেই সাত্বিক মনৰ পৰা নিয়ন্ত্ৰণ কৰি যিবিলাক অভিনয় কৰে মনে নিয়ন্ত্ৰণ কৰি যিবিলাক অভিনয় কৰে সেয়া হৈছে সাত্বিক অভিনয় সেই সাত্বিক অভিনয়বিলাক কৰিবলৈ হ'লে মনৰ স্থিৰতা থাকিব লাগিব তাৰ কাৰণে ধ্যান কৰিব লাগিব একাত্ম হ'বলৈ হ'লে আধ্যাত্মিক ভাৱটো কিন্তু প্ৰধান আধ্যাত্মিক ভাৱ থাকিব লাগিব আৰু অভিনয় কৰাৰ আগত আমি ৰসগীতাটোৰ কথা জানিবই লাগিব ৰস আৰু ভাৱৰ প্ৰয়োগ আমি কৰিব জানিব লাগিব তাৰোপৰি আমি 4টা প্ৰধান কথা জানিব লাগিব আমি হু হুৱেন হোৱাই হুৱে মই কোন আৰু মই যাৰ আগত কথা কৈ আছোঁ তেওঁ কোন আৰু হুৱেন কেতিয়া মই কথাটো কৈ আছোঁ যেতিয়া মোৰ খং উঠিছে যেতিয়া মোৰ দুখ লাগিছে যেতিয়া মোৰ লাজ লাগিছে যেতিয়া মোৰ হাঁহি উঠিছে ফূৰ্তি লাগিছে মই কেতিয়া কৈ আছোঁ হু হুৱেন হোৱাই মই কিয় কথাটো কৈ আছোঁ আৰু হুৱেৰ মই ক'ত কৈ আছোঁ এই 4টা কথা কিন্তু অকল ভাওনাতে নহয় অভিনয় কৰোঁতে নহয় তোমাৰ জীৱনতো এইকেইটা মানে ৰাতিপুৱা শুই উঠাৰ পৰা মই এতিয়া কাৰ লগত কথা পাতিছোঁ মই কোন নিজক চিনিব আৰু মই যাৰ লগত কথা পাতিম তেওঁ কোন তেতিয়া মানুহ ছাকচেছ হ'ব পাৰে এই হু হুৱেন হোৱাই হুৱে যদি কথাকেইটা মনত ৰাখে অভিনয় বুলিয়ে নহয় না আপুনি আচলতে যোনখিনি কথা কৈছে আমাৰ সাধাৰণ জীৱনটোৰ লগত ৰিলেটেড জীৱনটোৰ লগত ৰিলেটেড গতিকে সেই ভাওনা মানে এজন মানুহে জীৱনটো কেনেধৰণে পৰিশীলিতভাৱে পৰিচালনা কৰিব লাগে এই ভাওনাত সমূহ উপাদান আছে আৰু সেইখিনি গুৰুজনাই দি গৈছে মানে এই কাহিনীবিলাকৰ ভাওনাই সেই কাহিনীবিলাক উপস্থাপন কৰি পেলাই এই আদৰ্শটো দেখুৱাইছে আগৰ এইবিলাক পুৰাণৰ কাহিনী এইবিলাক কিছুমান ৰামায়ণৰ কাহিনী আছে কিছুমান পুৰাণৰ কাহিনী নহয় জানো আৰু আপোনাৰ এটা সুন্দৰ কণ্ঠ আছে আচলতে আমি জানো আৰু সেইটোৰ কাৰণে আপুনি কিমান অনুশীলন কৰেনে এতিয়া অনুশীলনটো আপুনি এতিয়া মোক কৈছিলে কণ্ঠৰ কাৰণে কিছুমান ব্যায়াম থাকে নাই এতিয়াতো বৰকৈ তেনেকৈ নকৰা হ'লোঁ এনেই মিছা নকওঁ আগতে কৰিছিলোঁ কিন্তু খুব কৰিছিলোঁ মোৰ মাতটো কি হয় ভাগি যায় অলপ চিঞৰিলে আৰু শ্বাস প্ৰশ্বাসৰ কথা আছে মাত ভগাৰ লগত শ্বাস প্ৰশ্বাসৰো কথা আছে উশাহ লোৱা মেলা তাৰপিছত তেনেকৈ কৰি আৰু অভ্যাস মাতটো ভালেই নে বেয়াই ক'ব নোৱাৰোঁ কিন্তু এতিয়া বৰকৈ নকৰা হ'লোঁ আগতে কিন্তু কৰিছিলোঁ খুব কৰিছিলোঁ কণ্ঠটোৰ কাৰণে আৰু দীপেন দা আমি আপোনাৰ ভাওনা চাই ডাঙৰ হৈছোঁ বিভিন্ন স্থানত আপোনাৰ ভাওনা চাইছোঁ আৰু আজি আমাৰ ষ্টুডিঅ'ত আপুনি যিহেতুকে আহিছে এটা আপোনাক অনুৰোধ জনাওঁ যাতে আমাৰ বাবে অকণমান আপুনি কৰ্ণৰ দুটামান সংলাপ আমাক শুনাই কৰ্ণৰ যেতিয়া মানে মাকে পৰিচয় দিয়ে পুত্ৰ তই মোৰেই সন্তান তেতিয়াই আহি পেলাই পদ্মাক কয়হি কৰ্ণই পদ্মাৰ লগত সংলাপ আৰু সেই তাকে কৈছোঁ ঠিক আছে অকণমান দীঘলীয়া হ'ব দেই না কৰ্ণৰ তেনেকুৱা এটা সংলাপ কৈ দিবলৈ হ'লে অকণমান দীঘলীয়া একো নাই আপুনি ক'ব পাৰে কয় পদ্মা জীৱন ৰহস্য মোৰ শুনিবি অভাগী কি হ'ল নাথ আপুনি ইমান চঞ্চল কিয় চঞ্চল নহয় প্ৰিয় ধীৰ স্থিৰ আজি মই অচল জান মই কম জান আপুনি মোৰ স্বামী আপুনি মোৰ গুৰু আপুনি মোৰ দেৱৰ দেৱতা আৰু কি জানা পদ্মা আৰু প্ৰভু জানিবৰ নাই প্ৰয়োজন পদ্মা সুত পুত্ৰ মই জান ব্যক্তম না জানা পদ্মা সুত পুত্ৰ মই আছিলোঁ এদিন আৰু আজি হ'ল কুন্তি পুত্ৰ মই জ্যেষ্ঠ পাণ্ডৱৰ উপহাস নকৰিব প্ৰিয়তম উপহাস নোহে প্ৰিয় মাতা আহি যমুনা তীৰত নিজ মুখে কৈ গ'ল আজিৰ প্ৰভাতত
ৰাধাৰ তনয় তই নহয় নহয় জ্যেষ্ঠ পুত্ৰ তই মোৰ প্ৰথম তনয় ভগৱান তোমাৰ কি যে অপাৰ মহিমা তোমাৰ কি যে অপাৰ করুণা 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 নহয় প্ৰিয় ইজে প্ৰতাৰণা নহলেনো ব্যৰ্থ কৰি জীৱনৰ সোণালী গৰিমা ক্ষীৰ পাতি লৈ লৈ ঋষি অভিশাপ অন্তিমৰ যৱনিকা পৰাৰ আগতে জানিলোহেঁতেন কিয় ৰাজেশ্বৰী কুন্তি দেৱী মাতৃ বুলি মোৰ স্বাৰ্থপৰ পদ্মা সমগ্ৰ বিশ্ব আজি স্বাৰ্থৰ আকৰ প্ৰিয়তম জানা পদ্মা কলংকৰে কালিমাহানি শৈশৱৰে পৰা সহিলো যাতনা কত কত অপমান কতা তেতিয়াতো নাকাম দিলে জননীৰ প্ৰাণ হিম নিষ্কুলোদ্ভৱ বুলি আচাৰ্য দ্ৰোণই অস্ত্ৰ শিক্ষা মোক নিদিলে ঘৃণা দ্ৰৌপদীৰ স্বয়ম্বৰৰ দিনা দ্ৰুপদ বালাই হিম বুলি নিজ বুলি সুতক নকৰো বুলি বৰমাল্য দান কৰিছিল কত অপমান কতা তেতিয়াতো নাকাম দিলে জননীৰ প্ৰাণ আৰু দীপেনদা যিহেতুকে আপোনাক আৰু এটা চৰিত্ৰত দেখা পাওঁ প্ৰায় আৰু আপোনাৰ হয়তো প্ৰিয় চৰিত্ৰ হৰিচন্দ্ৰ গতিকে হৰিচন্দ্ৰৰো অকণমান সংলাপ শুনিব বিচাৰিম হৰিচন্দ্ৰ যেতিয়া মানে যেতিয়া ভিক্ষা খুজিবলৈ যায় ভিক্ষা খুজিবলৈ যাওঁতে মাৰপিট কৰে হৰিচন্দ্ৰ চৰিত্ৰটো বিৰাট এটা সাংঘাতিক চৰিত্ৰ বৰ ভাল পাওঁ কৰি পেলাই হয় সেইটো আমি গম পাইছোঁ তাত এটা মাৰ চাৰ খাই আহে খাই পেলাই ভাৰ্যাই সোধে কি হ'ল স্বামী আপোনাৰ কপালত তেজ হৰিচন্দ্ৰ কয় কি কম হৈবা বজাৰলৈ যাওঁতে ভিক্ষা সংগ্ৰহৰ বাবে এজন মানুহে মোৰ হাতত এটা টোপোলা তুলি দিলে টোপোলা খুলি চাই দেখো তাত 3 কোটি স্বৰ্ণ মুদ্ৰা আছে মই আচৰিত হলো মানুহজন কৰবাত দেখাছে মনমান হয় এনেতে এজন বেপাৰীয়ে চোৰ চোৰ বুলি চিঞৰাত বহুত জনতাই বেঢ়ি লৈ মোক কৰিলে প্ৰহাৰ সিহঁতে মোৰ হাতৰ পৰা টোপোলাটো কাঢ়ি নিলে এনে মিছা অপবাদত এনে শাস্তি ভোগ কৰাতকৈ মৃত্যুৱেই শ্ৰেয় মৃত্যুৱেই শ্ৰেয় মৃত্যুৱেই শ্ৰেয় আমি বহুতখিনি কথা পাতিলোঁ ভাওনাৰ সম্পৰ্কত গুৰুজনাৰ যিখিনি অৱদান আছে সেইখিনি সম্পৰ্কত আৰু আপোনাৰ যি ভাওনাৰ এই এটা দীঘলীয়া যাত্ৰা সেই সকলো বিষয়ে কথা পাতিলোঁ আৰু সদশেষত আপোনাক পুনৰবাৰ ধন্যবাদ দিছোঁ যে আপুনি আপোনাৰ ব্যস্ততাৰ মাজতো সময় উলিয়াই পেলাই আমাৰ ষ্টুডিঅ'লৈ আহিলে আৰু বহুতখিনি কথা আচলতে জানিব পাৰিলোঁ এটা বিশেষ চৰিত্ৰত অভিনয় কৰাই নহয় আচলতে এই গোটেই সংস্কৃতিটোৰ বিষয়ে আপোনাৰ যোনখিনি জ্ঞান আছে যোনখিনি বস্তু আমাক আপুনি আজি জনালে সঁচাই আমি উপকৃত হ'ম আৰু আমাৰ যোনসকল দৰ্শক আছে তেওঁলোকো উপকৃত হ'ব গতিকে মই আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আমাৰ ষ্টুডিঅ'লৈ অহাৰ বাবে আৰু এই সময়খিনি দিয়াৰ বাবে ধন্যবাদ